নমস্কাৰ আজি এটি সৰু ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিছোঁ ব্ৰেকফাষ্ট কৰিছোঁ নুডলছৰ লগত আৰু এয়া মোৰ ভতিজাজনীয়ে মোৰ ওচৰত নাচি আছিলে তাৰ পিছত আহিছিলে এটি পাৰ্চেলত অৰ্ডাৰ কৰিছিলোঁ মই এডাল ট্ৰাইপড কাৰণ মোবাইলটো থবলৈ মোৰ কোনো বিশেষ ঠাই নাছিলে কিতাপৰ দমৰ ওপৰতে ৰাখিছিলোঁ আৰু এয়া মই মোৰ গেঙৰ লগত তুলিব গৈছোঁ ভেন্দি কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন মই ভেন্দি নতুনকৈ ভাল পোৱা হৈছোঁ আচলতে দাইলত ভেন্দিকেইটা গোটাগুটিকৈ দিলে খাই বহুত আৰাম লাগে আৰু মিঠা লাগে আৰু এই গছডাল চাওকচোন অকলশৰীয়াকৈ আছে কিন্তু আমাক ঢেৰ ভেন্দি দিছে এই গছডালে তাৰপিছত লগতে দুটামান তিতা কেৰেলাও তুলিলোঁ এয়া তাৰপিছত ভেন্দি তুলি আহি মই আগতীয়াকৈ শুই গ'লোঁ তাৰ পাছত মায়ে ধুনীয়াকৈ এখন মোক থাল তৈয়াৰ কৰি দিছে এনে হ'লে কিন্তু নিদিয়ে ভিডিঅ' কৰা বুলি গম পোৱাৰ কাৰণে ধুনীয়াকৈ সাজি দিছে তাৰ পাছত মই ভাতখিনি খাই ল'লোঁ আৰু ভাতখিনি খাবলৈ খুব টেষ্টি হৈছিলে তাৰপিছত মই শুই গৈ উঠি 4মান বজাত উঠি অকণমান পঢ়া শুনা কৰিব লগা আছিলে আচলতে এখন মোৰ পেপাৰ কৰিব লগা আছিলে আৰু মই কিহৰ প্ৰিপেৰেশ্যন কৰিছোঁ সেইটো মই আপোনালোকক পিছত নিশ্চয় জনাম আৰু এয়া মই পঢ়ি আছিলোঁ কিয়নো আজি মই গধূলি ক'ৰবাত যাব লগা মানে মই ৰেষ্টুৰেণ্ট এখনত যাম বুলি ভাবিছোঁ কাৰণ মই বহুত দিন ঘৰৰ পৰা ওলাই নাই আৰু ঘৰত থাকি আমনিও লাগিলে তাৰপাছত মই দিলোঁ এখন মাংসৰ থালি আৰু লগত 2খন ৰুটি অকলে খাইছোঁ কাৰণে বেছি এনজয় কৰিব পৰা নাই তথাপি ঠিক ঠাকে লাগিলে গতিকে আজিৰ ভিডিঅ'টো আছিল ইমানেই আশা কৰোঁ আপোনালোকক